নমস্কাৰ জনাইছোঁ ষ্টাৰ লাইভ 24 অসমৰ সমদৰ্শকবৃন্দলৈ। কোকৰাঝাৰ জিলাৰ 1 নং পৰ্বতজৰা সমষ্টিৰ ৰূপসী ভিচিটিৰ অন্তৰ্গত ৰূপসী JNAcademy খেলপথাৰত 2 দিনীয়া কাৰ্যসূচীৰে ৰূপসী আঞ্চলিক আক্ৰাসুৰ উদ্যোগত বেশমা উদযাপন আজি প্ৰথম দিনৰ আৰম্ভণি দিন। এই সন্দৰ্ভত ৰূপসী JNAcademyৰ প্ৰধান শিক্ষক আছানুৰ ৰহমানে কি মন্তব্য আগবঢ়ালে চাওক। গৌৰীপুৰৰ পৰা নচিনৰ ৰিপৰ্ট, ষ্টাৰ লাইভ 24 অসম। আমার JNAcademy একটা রেজলিউশন আছে দিয়া আমার ভাতিজা ভাস্কর অনুরোধ করলাম। ৰূপসী আঞ্চলিক আক্ৰাসুৰ কৰ্মকৰ্তাসকল, উপস্থিত ৰাইজ আৰু আমাৰ ৰূপসী গাৰ্লছ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়া, আজি ৰূপসী আঞ্চলিক আক্ৰাসুৰ ছাত্ৰ সন্থাই যে 2 দিনীয়া কাৰ্যসূচীৰে বেশমা উদযাপন কৰি লৈছে, মই বৰ আনন্দ লাভ কৰিছোঁ। বতৰে অলপ বিধি পথালি দিলেও আজি আমি কাৰ্যসূচীখিনি আৰম্ভ কৰিলোঁ। 21 আৰু 22 তাৰিখে হ'বলগীয়া এই বেশমা উদযাপন যাতে সফলতাৰে সম্পন্ন কৰিব পাৰে, তাৰ কাৰণে মই ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিলোঁ। আৰু লগতে আমাৰ এই কাৰ্যসূচীখন যাতে খুব ভালভাৱে আজি আৰু কালি যাতে ভালভাৱে পৰিচালিত হয়, তাৰ কাৰণে মই আঞ্চলিক আক্ৰাসুৰ ছাত্ৰসকলক মই অনুৰোধ কৰিলোঁ যাতে আৰু এই কাৰ্যসূচীত যাতে কোনো ধৰণৰ বেমেজালি সৃষ্টি নহয়, কোনো ধৰণৰ যাতে কাজিয়া পেচাল নহয়, তাৰ কাৰণে সকলক আমাৰ সদস্যবৃন্দক মই অনুৰোধ কৰিলোঁ যাতে চোকা নজৰ ৰাখে, যাতে ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নঘটে। আৰু এই কাৰ্যসূচীখন, এই 2 দিনীয়া কাৰ্যসূচীখন সুকলমে যাতে পাৰ হৈ যায়, এই কামনাৰে মই সকলোকে অনুৰোধ কৰিলোঁ। আৰু সকলো ৰাইজকে মই অনুৰোধ কৰিলোঁ যে সকলো ৰাইজে যাতে এই আমাৰ ছাত্ৰ সন্থাৰ আক্ৰাসুৰ ছাত্ৰ সন্থাই যি প্ৰগ্ৰাম পাতিছে, এই প্ৰগ্ৰাম সাফল্যমণ্ডিত কৰিবলৈ সহায় সহযোগিতা আগবঢ়ায়। এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। আমাৰ ছাৰৰ বক্তব্যত মই বহুত ভাল পাইছোঁ। আমাৰ ছাৰে যিখিনি কথা কৈছে, এইখিনি কথা যাতে আমাৰ চবে মানি মেলে, এইখিনি কথা ময়ো অনুৰোধ কৰোঁ, চবে যাতে ভাল